নমস্কাৰ নাজলিছ ষ্টাডিজ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম আজি মই আপোনালোকৰ আগত গ্ৰামাৰৰ আন এটা কন্টেন্ট লৈ প্ৰস্তুত হৈছোহি আশা ৰাখিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিব যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক কমেন্ট সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব গতিকেলৈ ভিডিঅটো আৰম্ভ কৰোঁ আহক Hello everyone. So আজি আমি আন এটা টপিক লৈ ভিডিঅটো ষ্টাৰ্ট কৰিছো. So আজি আমি ডিসকাস কৰিম about possessive pronouns. লাষ্ট আমি ইয়াৰ আগৰ পাৰ্ট 1 ভিডিঅটোত আমি পাৰ্সোনাল প্ৰনাউনৰ ওপৰত ডিসকাস কৰিছিলো. এতিয়া আমি ডিসকাস কৰিম about possessive pronoun. Possessive pronoun কাক কয়? So they show ownership. So possessive pronoun এ কি দেখায়? Ownership দেখায়. To someone or something কিবা এটা বস্তু কাৰোবাৰ ওপৰত বা কিবা বস্তু এটাৰ ওপৰত কি দেখায় ওনাৰশিপ দেখায় ওনাৰশিপ মানে কি হ'ল মালিকী সত্ত্ব দেখায় এক্সাম্পল কি হয় চোৱা দিস বুক ইজ মাইন এই কিতাপখন মোৰ হয় মাইন দ্যাট ওয়ান ইজ yours আৰু সেইখন তোমাৰ ওকে এই মাইন আৰু yours এইবোৰ কি হয় পজেসিভ প্ৰনাউন হয় নেক্সট পইণ্ট চোৱা নেক্সট এক্সাম্পল দিস বাইসাইকেল ইজ হাৰ্স এই বাইসাইকেলখন এই চাইকেলখন কাৰ হয় hers tire hoy this one is his kintu ekhon yar hoy so a mine yours hers his so these are the example of possessive pronoun so etia yat ekhon chart ami chart ekhon discuss korim so ekhon table ekhon ami discuss korim yat table khonot prothom column yat column 1 2 3 4 pasta column dia ase so tar bhitor so first ase person taso dise person personal pronoun possessive pronoun tar personal pronoun or bhitor ki ahibo subject aru object ahibo understood so etia soa yat amar singular jetia first person thake singular aru plural duta column dise so singular first person hole tumar tat subject hobo I object hobo me aru possessive pronoun hobo mine ako soa second person jodi hoy tetia hole tumar subject hobo you তোমার অবজেক্ট হবো ইউ আর পজেসিভ প্রনাউন হবো তোমার yours mine yours ওকে থার্ড পারসন হি সি ইট যদি হয় তেতিয়া হলে তোমার অবজেক্ট হবো হি হলে হিম হবো সি হলে হার ইট হলে ইট আর ইয়ার পজেসিভ প্রনাউন হবো হি হলে হিজ সি হলে হার্স ইট হলে ইটস ঠিক আছে এতিয়া আহিছো সমস্যা প্লুৰেলৰ ফাৰ্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন প্লুৰেলৰ ফার্স্ট পারসনৰ সাবজেক্ট হবো উই object hobo us আৰু possessive pronoun hobo ours ঠিক তেনেকৈ second personৰ তোমাৰ subject hobo you object hobo you আৰু possessive pronoun hobo yours again third person যদি third person হয় তেতিয়া তোমাৰ subject hobo they তোমাৰ object hobo them আৰু possessive pronoun hobo theirs so এই চাৰ্টখনৰ যোগেদি তোমালোকে বুজি পাইছা হয়তো কেনে ধৰণে আমাৰ সাবজেক্টটো মানে প্ৰনাউনৰ ক্ষেত্ৰত ফাৰ্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন যদি সিঙ্গুলার হয় তাত কি সাবজেক্ট হ'ব অবজেক্ট হ'ব পজেসিভ প্ৰনাউন হ'ব আৰু ঠিক একে ধৰে প্লুৰেল হলে এটাতকৈ বেছি যেতিয়া হয় তেতিয়া আমি প্লুৰেল বুলি কওঁ সো প্লুৰেল হলে তাত কি হ'ব এই চাৰ্টখন ভালকে চালে তোমালোকে বুজি পাবা এতিয়া আমি ডিসকাস কৰিম about demonstrative pronoun কাক কয় ওকে So demonstrative pronoun কাক কয় they helps to point at something or someone কাৰোবাৰ মানে point out কৰিবৰ কাৰণে এটা বস্তু কাৰোবাক something কিবা বস্তু বা কোনোবা ব্যক্তিক যদি তুমি point out কৰিব বিচাৰা তেতিয়া হলে তাত আমি demonstrative pronoun আমি ইউজ কৰো যেনেকৈ एग्जांपल চোৱা this is my book এখন মোৰ কিতাপ that is your book এখন হেখন তোমাৰ কিতাপ these are my pencil those are students of this school so ইয়াত চোৱা these that these those এই wordsবোৰ কি হয় তোমাৰ demonstrative pronoun হয় এই wordsবোৰ হ'ল demonstrative pronoun এতিয়া আমি জানিব লাগিব যে this ক'ত ব্যৱহাৰ হয় that ক'ত ব্যৱহাৰ হয় these ক'ত ব্যৱহাৰ হয় আৰু those ক'ত ব্যৱহাৰ হয় ওকে সো this আমি ব্যৱহাৰ কৰো to point at a person যদি এজন ব্যক্তিক যদি আমি point out কৰো বা এটা বস্তুক যদি আমি point out কৰো যেটো আমাৰ নিচে ওচৰত আছে কাখত আছে তাত আমি this ব্যৱহাৰ কৰো that আমি কোড ব্যৱহাৰ কৰো আৰু এটা তাৰ লগতে মই কৈছো this আমি সিঙ্গুলাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো
যেতিয়া সিঙ্গুলাৰ এটা বস্তুৰ কথা কম আমি নাউনৰ কথা কম তেতিয়া আমি তাত ইজ ব্যৱহাৰ কৰোঁ এতিয়া আহি গৈছে তোমাৰ ডেট কি হয় ডেট আমি ক'ত ব্যৱহাৰ কৰোঁ টু পইণ্ট এট এ পাৰ্চন ঠিক একেদৰে এজন ব্যক্তি বা এটা বস্তুক পইণ্ট আউট কৰে যিটো আমাতকৈ দূৰত আছে অ'কে ডেটে দূৰত থকাটো বুজায় দিছে ওচৰত থকাটো বুজায় আৰু দুইটা ছিংগুলাৰ ফৰ্মতে আছে চোৱা এতিয়া আহিছোঁ আমি ডিজেও কি বুজায় এটা পইণ্ট কৰে ব্যক্তিৰ ক্ষেত্ৰত বা বস্তুৰ ক্ষেত্ৰত কিন্তু কি হয় ডেট আৰ নিয়াৰ আছ যিবোৰ আমাৰ নিজে কাষত আছে কিন্তু চোৱা আৰ আছে ইয়াত ভাৰ্ব কি আছে আৰ আছে তাৰমানে ডিজে প্লুৰেল বুজায় ঠিক একেদৰে ড'জ মানে কি যিটো বস্তু তোমাৰ আমাতকৈ বহুত দূৰত আছে ঠিক আছে যিখিনি বস্তু আমাতকৈ দূৰত আছে ফাৰ এৱে ফ্ৰম আছ তাত আমি ড'জ ব্যৱহাৰ কৰোঁ আৰু ড'জটো আমি প্লুৰেলত ব্যৱহাৰ কৰোঁ তাৰমানে সহজভাৱে ক'বলৈ গ'লে তোমাৰ কি হ'ব ডিজটো আমি মানে আমাৰ ওচৰত যদি এটা বস্তু বা ওচৰত যদি এজন ব্যক্তি আছে যাক আমি পইণ্ট আউট কৰিম তেতিয়া আমি ডিজ ব্যৱহাৰ কৰিম আৰু যদি আমাৰ বস্তুটো দূৰত আছে দেই বস্তুটো দূৰত আছে কিন্তু ছিংগুলাৰ হয় তেতিয়া তাত আমি ডেট ব্যৱহাৰ কৰিম ঠিক একেদৰে যদি বস্তুটো ওচৰত আছে কিন্তু বস্তু বা ব্যক্তিজন ওচৰত আছে কিন্তু প্লুৰেল হয় দেই প্লুৰেল হয় তেতিয়া আমি ডিজ ব্যৱহাৰ কৰিম THESE আৰু যদি বস্তুটো দূৰত আছে বা ব্যক্তিজন দূৰত আছে আৰু প্লুৰেল ফৰ্মত আছে তেতিয়া আমি ইজৰ সলনি আৰ ব্যৱহাৰ কৰিম চ' ইয়াকে কৈ আজি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আনেও এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও কিবা জ্ঞান পায় ধন্যবাদ